নমস্কাৰ অসমবাসীলৈ, মই প্ৰিয়ংকা দত্ত আৰু মই শান্তনু দত্ত। আজি অনুভৱৰ টুকুৰাৰ ফালৰ পৰা আপোনালোকলৈ আগবঢ়া এটি কাহিনী, য'ত আমাক মৰম বিচ্ছেদ সোমাই আছে। আশা কৰোঁ আপোনালোকে মৰমেৰে আঁকোৱালি ল'ব। পাখিৰ মন আজি উখল মাখল। সময়ৰ গতি আজি যে এখন নতুন ঘৰলৈ খোজ ল'ব লাগিব, তাকে ভাবি বিচনাত যে কেতিয়া টোপনি আহিল তাই ধৰিবই নোৱাৰিলে। তাইৰ কাষত থকা মোবাইল ফোনৰ শব্দই তাইৰ টোপনি ভাঙিলে। মোবাইলটো হাতত লৈ তাই দেখে আদিত্যই ফোন কৰিছে। লাজে ভয়ে ফোন ধৰোঁতেহে তাইৰ হৃদয়ৰ এক পাথৰ ভঙাৰ দৰে হৈছিল যেতিয়া আদিত্যই কৈছিল, মোৰ লগত তোমাৰ আজিৰ পৰা কোনো সম্পৰ্ক নাই। মই তোমাক নিজৰ কৰি ল'ব নোৱাৰোঁ, কিয়নো তুমি এগৰাকী বিধৱা। সিয়ে এদিন কৈছিল, মই তোমাৰ মৰমক ভাল পাওঁ, হৃদয়খনক সন্মান কৰোঁ, তুমি বিধৱা বুলি নহয়। আৰু আজি সিয়ে মোক। তাই কেৱল মোবাইলটো হাতত লৈ শিলৰ দৰে ৰৈ আছিল। চকুৰ চকুলো নীৰৱে ওলাই আহিছিল। তাই ধৰিবই নোৱাৰিলে কিয় সি সপোনৰ ঘৰ সাজি আজি ভাঙি পেলালে। মোৰ কিবা ভুল হৈছিল নেকি এই সম্পৰ্কক লৈ? নাই, এই বিচিত্ৰ জগতত আজি চিনাকি মানুহৰ মুখাও অচিনাকি হ'বলৈ ধৰিছে। তাই চিঞৰি কান্দি বৰ মন গ'ল, কিন্তু নাকান্দিলে। সময়ৰ গতিত যে মানুহ কেনেদৰে সলনি হয় তাকে ভাবি ভাবি বিচনাতে বহি পৰিল। পাখিৰেখা আৰু আদিত্য ফেচবুকৰ চিনাকি। প্ৰথমে কেৱল ফেচবুকত হাই হেল্লোৰ মাজতে আবদ্ধ আছিল। দিন যোৱাৰ লগে লগে বন্ধুত্ব গঢ়ি উঠিল। ফেচবুকৰ পৰা ইজনে সিজনৰ নম্বৰ দিয়া দি কৰি কেতিয়াবা ফোন যোগে, কেতিয়াবা হোৱাটছআপ কথা পাতি বন্ধুত্বৰ পৰা কেতিয়ানো ইটোৱে সিটোক খবৰ নোলোৱাকৈ থাকিব নোৱাৰা হ'ল গমেই নাপালে। হয়তো ক'ৰবাত নহয় ক'ৰবাত পাখিৰেখাৰ মনত পুনৰ প্ৰেমে উগুল থুগুল লগাই দিছিল। পুনৰ প্ৰেমৰ সংজ্ঞাৰে প্ৰেমৰ বৰষুণত তিতিবলৈ বাধ্য কৰাইছিল। তাই আছিল এগৰাকী স্পষ্টবাদী নাৰী। প্ৰায় 2 বছৰ আগতেই তাই নিজৰ জীৱন অন্য এজনৰ হাতত সঁপি দিছিল। কিন্তু সেয়া চাগে ঈশ্বৰৰ ইচ্ছা নাছিল। বিয়াৰ 2 দিনৰ পিছতেই পক্ষীৰেখাৰ স্বামী প্ৰশান্ত হাজৰিকাৰ এক দুৰ্ঘটনাত প্ৰাণ হেৰায়। যাৰ বাবে সুখৰ সংজ্ঞা পাহৰি তাই বগা সাজেৰে উকা কপালখনেৰে মানুহৰ ঠাট্টা শুনিব সকলো সহি সামৰি আগবাঢ়ি গৈছে। কিন্তু পুনৰ তাইচোন আকৌ এবাৰ প্ৰেমত পৰিছে। হয়, তাই আদিত্য শইকীয়াৰ প্ৰেমত পৰিছে। কিন্তু আদিত্যই ভাল পায়নে তাইক? ক'ৰবাত নহয় ক'ৰবাত আদিত্যৰো ভাল লাগিছিল পক্ষীক। তাইৰ সৈতে কটোৱা সময়বোৰৰ বাবে সিও আগ্ৰহেৰে বাট চাইছিল। পাখিৰ আদিত্যৰ লগত ফুৰিবলৈ মাজে মাজে ওলাই যায়। তাইৰ ভাল লগা সকলো সি দিবলৈ চেষ্টা কৰে। সি যেন পাৰিলে গোটেই পৃথিৱীৰ সুখখিনি কিনি পাখিৰ ওচৰতে দি দিব। কেতিয়াবা আকৌ আদিত্য ইমান ব্যস্ত হৈ পৰে যে ফোন এটা কৰি পাখিৰ খবৰখন ল'বলৈও সময় নহয়। ব্যস্ততাৰ জীৱনৰ সম্পৰ্কে পাখিয়ে ভালকৈ বুজে, সেয়ে কেতিয়াও তাক অশান্তি নকৰে। কিন্তু এনেদৰে এটা সম্পৰ্ক পৰিচয় নোহোৱাকৈ থাকিব পাৰেনে? পাখিৰেখাই মনতে থিৰাং কৰিলে যে কালি ফোনত গৈ তাক মাতি সম্পৰ্কটোৰ বাবে স্থায়ী ঠিকনা বিচাৰিব। পুৱা 9:30। তেনেতে মোবাইলটো বাজি উঠিল আদিত্যৰ। পাখিয়ে ফোন কৰিছে। কি কৰিছা? চাহ খাইছোঁ, তুমি? মই কেতিয়াবাই খাই আজৰি। অহ, আজি এবাৰ আহিবাচোন, অলপ কথা আছে। কথা? কি কথা অ'? হয় আৰু অলপ বেলেগ কথা, ফোনত ক'ব নোৱাৰি। ৱাই, ফোনত ক'ব নোৱাৰি, লগ পালেহে পাৰি। সেইটো কেনেকুৱা কথানো? তুমি যে বৰ ফেকেলাই থাকা। তোমাক জহৰ খুৱাই মাৰিবলৈ মাতিছোঁ, আহিবা। হে ভগৱান। কি যে তুমি, ভালে ভালে আহিবা, কৈ দিলোঁ। ঠিক আছে ঠিক আছে, মহাৰাণীয়ে যি আদেশ দিয়ে সেয়াই হ'ব। দুয়োৱে ফোন কাটি নিজৰ নিজৰ কামত ব্যস্ত হ'ল। আবেলি বাকী থকা ভাড়াঘৰটোলৈ আদিত্যই নিজৰ গাড়ীখনেৰে উপস্থিত হ'লহি। স্বামী ঢুকোৱাৰ পিছৰে পৰা পাখিয়ে নিজৰ লিখা মেলাৰ পইচাৰে ভাড়াঘৰত থাকি জীৱন চলাই আহিছে। স্বামীৰ ঘৰত থাকিবলৈ স্বামী ঘৰৰ সকলোৱে তাইক সমূলি দেখিব নোৱাৰিছিল।
স্বামীৰ মাকে দিনে ৰাতিয়ে কেৱল এটা কথা কৈ পাৰ কৰিছিল, তই খাই দিলি মোৰ ল'ৰাটো। ঘৰৰ সকলো কাম কাজ কৰাৰ পিছতো স্বামীৰ মৃত্যুৰ পিছত কোনেও আদৰি নোলোৱাৰ বাবে এদিন দুখে ভাগৰে চহৰলৈ ওলাই আহিছিল নতুনকৈ জীৱন গঢ়িবৰ বাবে। আজি তাই নতুন জীৱন গঢ়ি সম্পৰ্কক এটি নাম দিব বিচাৰিছে, যাৰ বাবে আদিত্যই আহি তাইৰ দুৱাৰত থকা কলিং বেলটো বজাই দিলে। দুৱাৰ খুলি আদিত্যক ভিতৰলৈ মাতি লৈ গ'ল। কওক মহাৰাণী, মোক মাৰিবলৈ কি ব্যৱস্থা কৰিছে? তুমি যে আৰু বৰ ফাল্টু দেই। হয়নে? ৰ'বা, চাহ কৰি আনো। চাহ আনি আদিত্যক দিলে। আদিত্যই খাই মেলি তাইৰ হাতখন একেকোবে ধৰি তাৰ ওচৰতে বহাই দিলে। তাই ধৰিবই নোৱাৰিলে। পাখীয়ে লাজতে তলমূৰ কৰিলে। এতিয়া ক'বানে মহাৰাণী, কিয় মাতিছিলা? আমাৰ সম্পৰ্কটোৰ বাবে মাতিছিলোঁ। কোৱা। আদি, তোমাক মই কিমান মৰম কৰোঁ তুমি ভালকৈ জানা, কিন্তু তুমি মোক কিমান পোৱা সেইটোহে নাজানো। সেইটো আকৌ কি প্ৰশ্ন? মই তোমাক যিমান ভাল পাওঁ তোমাক হয়তো বুজাব নোৱাৰিম। তেনেহ'লে আমাৰ এই সম্পৰ্কটোৰ নাম দিয়া। মানে? মোক চিৰদিনৰ বাবে তোমাৰ হিচাপে লৈ যাবলৈ বিয়া পাতিবানে? মহাৰাণীৰ ভয় হৈছে। মই কি জানিবা তোমাক এৰি থৈ আঁতৰি যাওঁ। বিয়াখনৰ কাৰণে ইমান সোনকালে কিয়? চোৱাপা, মোক তোমাৰ পৰা কোনো আঁতৰ কৰিব নোৱাৰে। তথাপিও মই ঘৰত আলোচনা কৰিম। ভাল পোৱা কিনো হয় তোমাতে শিকিলো। ভয় লগাটো সাধাৰণ, তুমি নুবুজিবা। কাৰণ মই বিধৱা। এজনী বিধৱা নাৰীৰ বাবে কোনো এখন ঘৰত পুনৰ বিবাহ কৰি নতুনকৈ সংসাৰ গঢ়া এই সমাজে সমূলি দেখিব নোৱাৰে। হ'ব, ইমান চিন্তা কৰিব নালাগে। আজি মই কথা পাতিম। এতিয়া মই আহোঁ। আদিত্যৰ বিয়াৰ কথাটো শুনি ভাল লগা নাছিল। সেয়ে সি মাক দেউতাকক পাখীৰ বিষয়ে একো নক'লে। কিন্তু সি খৰকৈ এনেদৰে মোবাইলত উত্তৰটো দিলে যে শিল পৰা কপৌটোৰ দৰে কেৱল ৰৈ থাকিল পাখীৰেখা। অনুভৱ আৰু গভীৰতা তেওঁহে জানে, যিয়ে প্ৰেমৰ অৰ্থ বুজে, প্ৰেমৰ মূল্য দিয়ে। ক'বলৈ যিমান সহজ, হাতে কামে কৰিবলৈ সিমানেই কঠিন। হয়তো আদিত্য ঠিক তেনেকুৱাই। আজি দুসপ্তাহে হ'ল। পাখীৰেখা এতিয়াও সেই ঘটনাটোৰ পৰা স্বাভাৱিক হ'ব পৰা নাই। আজি বহুত দিনৰ মূৰত ফেচবুকটো অন কৰি দেখে আদিত্যৰ আপলোড। ফটোকপিৰ ওপৰত মাই ৱাইফি। ফটোখনলৈ মন কৰিহে তাই থতমত খালে। ফটোখনত থকা ছোৱালীজনী অন্য কোনো নহয়, আদিত্যই এদিন কোৱা তাৰ সম্বন্ধৰ মাহীয়েকৰ ছোৱালী। তাৰমানে চব মিছা। এইবোৰ চাই তাই লগালগ আদিত্যৰ নম্বৰ ব্লকত থৈ ডিলিট কৰি দিলে আৰু ফেচবুকত ব্লক কৰি তাই নিজে এখন চেলফি মাৰি আপডেট দি কেপশ্যন দিলে, মোৰ জীৱনত মুখা পিন্ধি জীৱন মানে কি শিকাই থৈ যোৱাজনক অশেষ ধন্যবাদ। এয়াই মোৰ এটি ভাল লগা সপোনৰ আৰম্ভণি।